আজি আমি এই দৰাং বনাঞ্চললৈ আহিছিলোঁ আৰু আমি ৰাইজক এটাই কথা ক'ম, যোৱা 5 বছৰত আমি এক Hey guys, welcome back to my YouTube channel. আজি আমাৰ মেৰাপানীৰ বাসীৰ বাবে এটা বিশেষ দিন, কাৰণটো চাগে আপোনালোকে গম পাইছে। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ মৰমৰ মামা আমাৰ মেৰাপানীলৈ আহি আছে আৰু সেই কাৰণে আমি ওলাই গৈ আছো। আমি মানে নহয়, আমাৰ সকলো গাঁৱৰ সকলো প্ৰায় মানুহ 90% মানুহ ওলাই গৈছে আজি মামাক চাবলৈ, মামাক আদৰিবলৈ। কাৰণ মামা অকল আমাৰ মুখ্যমন্ত্ৰীয়ে নহয়, আমাৰ সকলোৰে মৰমৰ মামা হয় আৰু মামাক চাবলৈ প্ৰায়খিনি মানুহ ওলাই গৈছে। আৰু এটা কথা দেই, আমাৰ মামা কোনো চেলিব্ৰিটিতকৈ কম নহয়, কোনো গুণেই কম নহয়। তেওঁৰ এটা নিজৰ সুকীয়া জনপ্ৰিয়তা আছে। আৰু মই যেতিয়াৰ পৰা সৰুৰ পৰা মই যেতিয়া ডাঙৰ হৈছোঁ ন এতিয়ালৈকে, তেতিয়া মানে মই 3জন মুখ্যমন্ত্ৰী হিচাপে 3জন ব্যক্তিক কাম কৰা দেখিছোঁ। এজন হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, আনজন হৈছে সৰ্বানন্দ সোণোৱাল আৰু এতিয়াৰ বৰ্তমানজন হৈছে মামা। আৰু মই মামাক মানে মুখ্যমন্ত্ৰী হিচাপে তেওঁকহে দেখিছোঁ, মানে মানুহৰ ইমান কাষ চাপি অহা, ইমান মানুহৰ মন জয় কৰা তেওঁকহে দেখিছোঁ, মানে ইমান ওচৰলৈকে কাষ চাপি অহা। ফাইনেলি গাইজ, অপেক্ষাৰ অন্ত পৰিল, আমাৰ মৰমৰ মামা আহি উপস্থিত হ'লহি। আৰু আজিৰ এই দিনটো আমাৰ বাবে এটা গৌৰৱৰ দিন, মেৰাপানীবাসীৰ বাবে এটা গৌৰৱৰ দিন। আশা কৰোঁ তেওঁৰ এই ভ্ৰমণে আমাৰ মেৰাপানী অঞ্চলটোৰ বাবে উন্নতিৰ নতুন পথ মুকলি কৰিব। আজি অসমৰ ৰাইজে দেখিছে, আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলোঁ, উদ্যমিতা অভিযান আৰম্ভ কৰিছিলোঁ, 1 লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিলোঁ, নিযুত মহিলা, নিযুত বাবু, বিনামূলীয়া চাউল, চিকিৎসাৰ বাবে 5 লাখ টকাৰ আয়ুষ্মান ভাৰত আঁচনি আৰু 100 টকাতে 1 কেজিকৈ দালি, চেনি আৰু নিমখ। আমি যিমান প্ৰতিশ্ৰুতি দিছিলোঁ, আমি গোটেইবোৰ কাম কৰিবলৈ সক্ষম হৈছিলোঁ। কিন্তু যিবিলাক কাম আমি কৰিব নোৱাৰিলোঁ, অহা 5 বছৰত আমি কৰিবৰ বাবে চেষ্টা কৰিম আৰু তাৰ বাবে অহা 5 বছৰতো যাতে ৰাইজে বিজেপিৰ চৰকাৰ পাতে, তাৰ বাবে আশীৰ্বাদ বিচাৰি আজি আমি এই দৰাং বনাঞ্চললৈ আহিছিলোঁ আৰু আমি ৰাইজক এটাই কথা ক'ম, যোৱা 5 বছৰত আমি এইকেইদিন কমচে কম 10 লাখ কৰিলে হাতত চলিছে। সেইকাৰণে মোৰ হাতখন এতিয়া মানুহৰ আশীৰ্বাদেদি ভৰ্তি হৈ আছে। ঠিক আছে, এইবাৰ আহিলে ভাত পানী খুৱাবলৈ নোখুৱাবলৈ নোখুৱাব, খুৱাবলৈ নোখুৱাব। ঠিক আছে, ভাত খাব আহিম আৰু ৰাতিও থাকিম, হ'ব? ৰাতিও থাকি হ'ব। ধন্যবাদ।